ৰামায়ণ ৰচনাৰ কাহিনী। যাবৎ তিষ্ঠান্তি গিৰায়াঃ চৰিতাস্য মহীতলে তাবৎ ৰামায়ণ কথা লোকেষু প্ৰচৰিষ্যতি। যেতিয়ালৈকে পৃথিৱীত পৰ্বত পাহাৰ থাকিব আৰু নদ নদী প্ৰবাহিত হৈ থাকিব, তেতিয়ালৈকে ভূমণ্ডলৰ সকলো অংশতে ৰামায়ণৰ কথা প্ৰচাৰ হৈ ৰ'ব। বাল্মীকি আদি কবি বুলি যি লোকপ্ৰসিদ্ধি আছে, ভাৰতৰ পণ্ডিতসকল এই সম্বন্ধে একমত। ভাগৱতৰ প্ৰথম শ্লোকৰ তেনে ব্ৰহ্ম হৃদয় আদি কৱয়ে, এই বাক্যাংশত অৱশ্যে হিৰণ্যগৰ্ভ ব্ৰহ্মাকে আদিকবি বোলা হৈছে। পৰম ব্ৰহ্ম নাৰায়ণে প্ৰথমে ব্ৰহ্মাৰ হৃদয়তে বেদ প্ৰকাশ কৰিছিল আৰু ব্ৰহ্মাৰ দ্বাৰাই প্ৰথমে বেদৰ প্ৰচাৰ হৈছিল। ব্ৰহ্মাক আদিকবি বোলাৰ এই কাৰণ। কিন্তু কাব্য বুলি বিবিধ ৰসাত্মক বাক্যকে বুজায়। সেই কাব্যৰ প্ৰথম ৰচয়িতা বাল্মীকিৰ আগতে কোনো নাছিল। পণ্ডিতসকলৰ মতে এটা ঘটনাৰ কাৰণে বাল্মীকিৰ দ্বাৰা প্ৰথমে কাব্যশাস্ত্ৰৰ দুৱাৰ মুকলি হৈছিল। নিয়তিৰ অমোঘ বিধানতে অন্তৰত প্ৰেৰণা পাই মহৰ্ষি বাল্মীকি এদিন শিষ্য ভৰদ্বাজৰ সৈতে জাহ্নবীৰ সমীপৱৰ্তী তমসা নদীৰ তীৰত উপস্থিত হৈছিল। তমসা নদীত স্নান আহ্নিক সমাপন কৰি ঋষিয়ে পাৰলৈ উঠোঁতেই এটি কৰুণ দৃশ্যই হঠাৎ তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছিল। নদী তীৰৰ গছৰ ডালত ক্ৰৌঞ্চ আৰু ক্ৰৌঞ্চী দুটি পক্ষী কামসুখত মুগ্ধ হৈ জোৰ পাতি আছিল। এটা ব্যাধে আহি তাৰে ক্ৰৌঞ্চ পক্ষীটোক বাণবিদ্ধ কৰি মাটিত পেলাইছিল আৰু পত্নী ক্ৰৌঞ্চী শোকবিহ্বলা হৈ আকাশত চাৰিওফালে উৰি উৰি কান্দি ফুৰিছিল। এই দৃশ্য দেখি ঋষিৰ স্বভাৱ কোমল হৃদয় শোকত অভিভূত হৈ পৰিছিল। অন্তৰৰ ঘনীভূত শোক আৰু নিষ্ঠুৰ ব্যাধৰ প্ৰতি কৰ্মোচিত ক্ৰোধ লগ লাগি ভাৱৰ উপযোগী ছন্দত বাল্মীকিৰ মুখেদি বাহিৰ হৈ পৰিছিল। মা নিষাদ প্ৰতিষ্ঠাং তামাগমঃ শস্যতি সমাধি ইয়াত ক্ৰৌঞ্চ মিথুনাদেৱকম ভৱধি কামমোহিতম। বাল্মীকিয়ে ব্যাধক ক'লে, হে ব্যাধ, তই কামমুগ্ধ ক্ৰৌঞ্চ যুগলৰ এটাক বধ কৰিলি। ইয়াৰ ফলস্বৰূপে তই দীৰ্ঘকাললৈ প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিবি। এয়ে আদি কবিতা বুলি ভাৰতত প্ৰসিদ্ধি লাভ কৰি আহিছে। ইয়াৰ পিছত বাল্মীকিয়ে সশিষ্যে অৰণ্যত প্ৰৱেশ কৰিলেগৈ। কিন্তু বাল্মীকিৰ হৃদয়ত সেই শোকৰ আৱেগ স্থায়ী হৈ ৰৈছিল। সেই কবিতা আৰু ছন্দৰ স্পন্দন মাৰ যোৱা নাছিল। তেওঁ শোকৰ উচ্ছ্বাসত একে শ্লোককে উচ্চাৰণ কৰিছিল আৰু শিষ্যবৰ্গয়ো বাল্মীকিৰ মুখনিসৃত একে শ্লোককে পুনৰ আবৃত্তি কৰি তপোবন মুখৰিত কৰিছিল। ব্ৰহ্মাই এইভাৱে বাল্মীকিৰ কণ্ঠত সৰস্বতীয়ে স্থিতি লোৱা বুলি জানি তপোবনত উপস্থিত হ'ল আৰু নাৰদে কৈ যোৱা ৰামচন্দ্ৰৰ সংক্ষিপ্ত ইতিবৃত্তকে আশ্ৰয় কৰি সৰল অনুষ্টপ ছন্দত কৰুণ ৰসপ্ৰধান ৰামায়ণ মহাকাব্য ৰচনা কৰিবলৈ উপদেশ দিলে। মহৰ্ষি বাল্মীকিয়ে ব্ৰহ্মাৰ উপদেশ শিৰোগত কৰি ২৪,০০০ শ্লোকৰ সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল। এই ৰামায়ণে আদি মহাকাব্য। ৰামায়ণৰ মাহাত্ম্য। ৰামায়ণ সম্বন্ধে ৰামায়ণৰ টীকাকাৰ ৰামানুজাচাৰ্যই মংগলাচৰণত লিখিছে, বাল্মীকি গিৰি সম্ভূতা ৰামায়ণ উপনিধি সংঘতা শ্ৰীমন্ত্ৰময়ে নিগংগা পুনাতি ভুৱনয়ম। অৰ্থাৎ ৰামায়ণ ৰূপ গংগা বাল্মীকি ৰূপ পৰ্বতৰ পৰা ওলাই ৰামায়ণ সাগৰত পৰি তিনিও ভুৱনকেই পবিত্ৰ কৰিছে। ৰামায়ণক হিন্দুসকলে কিমান ভক্তিভাৱেৰে দেখে তাক ৰামায়ণত থকা শ্লোকৰ পৰাই বুজিব পাৰে। গা দেনী তীৰ্থানি গংগা দ্যা চৰিতস্তথা নৈমিষাদিন্যাৰণ্যানি কুৰুক্ষেত্ৰাদি কন্যাপি কৃতানি তেন লোকাস্মিনা য়না ৰামায়ণং শ্ৰুতম। অৰ্থাৎ যিয়ে ৰামায়ণ শুনিছে তেওঁৰ প্ৰয়াগাদি তীৰ্থ, গংগা আদি পবিত্ৰ নদী, নৈমিষাদি অৰণ্য আৰু কুৰুক্ষেত্ৰ আদি পবিত্ৰ ক্ষেত্ৰ দেখাৰ ফল হৈছে।